Hello everyone, good morning. সকলোকে নমস্কাৰ জনাইছো আৰু মোৰ YouTube চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিবৰ কাৰণে আহিলো কিন্তু আজি বনাবলগীয়া একো নাই। এয়া ওচৰতে বাৰ্থডে এটা আছিল তাৰ পৰা দি গলহি। এয়া আজি মোৰ ৰাতিপুৱা হৈ যাব আৰু ইফালে কলিজাক অকণমান দেখুৱাই দিছো আপোনালোকক। তাই ধুনীয়াকৈ শুই উঠি খেলি আছে গাৰু দি থৈছো। আজিকালি অকলে এৰিবলৈ ভয়। মই কলিজা উঠিছে হেদি ফালে মই গা পা ধুই মেলি আজৰি হৈ চাহ তা খাই হ'লে এতিয়া ভাতৰ যোগাৰ কৰি আছো আৰু ইফালে মাছ ফ্ৰাই কৰি আছো লগতে ইফালে ভাজিও কাটি আছো কবিকে ভাজিম বুলি ভাবিছো তাকে কাটি আছো আৰু আজি ৰ'দটো বহুত দিছে মাছও আছে সেইকাৰণে ভাবিছো কচু টেঙা বনাও আমাৰ ফালে পিছে কচু বুলি নকয় খোৱাৰ সময়ত কচু বুলি ক'ব নালাগে বুলি কয় আমাৰ ফালে জনমতি শাক বুলি কয় আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন আজি এয়া জনমতি শাকৰে আঞ্জা বনাম বুলি ভাবিছোঁ কোৱাটাৰৰ ওচৰতে আছিলে ধুনীয়া ধুনীয়াকৈ সেয়া তাকে ছিঙি আনিলোঁ পটককৈ এনেই কিনি অনা হয় বাৰু এইফালে মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গৈছে আৰু অকণমান আছে আৰু এয়া কলিজা ওচৰৰ ছোৱালী এজনী আহিছিলে তাই অকণমান খেলাই আছে মই ভাতো বনাই আছোঁ মাজে মাজে তাইকো অকণমান এয়া লৈ থাকিবলগীয়া হৈছে মই অকণমান মাজে মাজে লৈ দিলে তাইৰ মনটো ভাল লাগি থাকে আৰু নহ'লে সেই অকণমান আমনি কৰে যে এইফালে এয়া ভাজিখিনি বহাই দিলোঁ ভাজিখিনি এফালে বহাই লৈছোঁ আৰু ইফালে মই সেই কচুখিনিও ধুই মেলি আনিলোঁ আৰু এতিয়া এয়া এই ওপৰৰ এনেকৈ বাকলিটো মানে মই অলপ অলপ গুচাই দিছোঁ একেবাৰে কুমলীয়াবিলাকৰ নুগুচালেও হয় এইখিনি মানে অকণমান কোনোবা এডাল দুডাল ডাঠ আছে ডাঙৰ আছে যে সেইখিনি এনেকৈ অকণমান গুচাই দিছোঁ আপোনালোকে এনেকৈ গুচাই লয় নে নলয় কমেণ্ট কৰি জনাবচোন অকণমান এনেকৈ বেছি সময় তিয়াই ৰখা নাই অকণমান সময় পানীত তিয়াই ৰাখিছোঁ আৰু এইফালে ভাজিও লৰাই আছোঁ তাৰপিছত এয়া কচুখিনি ধুনীয়াকৈ হৈ গ'ল এতিয়া মানে মই খিনি বইল কৰি লওঁ বইল কৰি ল'লে সোনকালে হয় নহ'লে মানে ডাইৰেক্টো বহাব পাৰে কুকাৰত মই দিয়া নাই চচ এটাতে এনেকৈ দি দিছোঁ আৰু যি মোৰ মানে কণ বিলাহী নাই সেইকাৰণে ইয়াত ডাঙৰ বিলাহীয়ে দুটা কাটি দিছোঁ আৰু ইয়াত টেঙাটো অকণমান কম হ'ব সেইকাৰণে মই আৰু কিবা বেলেগ এটা টেঙা ব্যৱহাৰ কৰিম আপোনালোকক অকণমান পিছত দেখাই আছোঁ এতিয়া দি দিয়া নাই এতিয়া বিলাহী আৰু এচামুচ নিমখ দি দিছোঁ এইখিনি সিজিবৰ কাৰণে মই হিটাৰটোত দিছিলোঁ তাৰ পৰা আনি আকৌ এয়া গেছত দিলোঁহি হিটাৰটোত সেই পানী গৰম হ'বৰ কাৰণে ৰাখি দিলোঁ তাৰপিছত মই যে কৈছিলোঁ আৰু এটা অকণমান টেঙা হ'বৰ কাৰণে দিম বুলি এয়া এই শুকাই থোৱা থেকেৰা আছিলে তাৰ দুটুকুৰা দি দিছোঁ এতিয়া মানে টেঙাটো একদম জোখত হ'ব আৰু এয়া দেখিছেনে কচুখিনি ধুনীয়াকৈ উতলি সিজি গ'লগৈ আৰু কালাৰটো কেনেকুৱা ধুনীয়া আহিছে দেখিছে নাই বিলাহী দিয়া হৈছে যে মই মানে এনেকৈ বইল কৰিলে বনাবলৈ হ'লে মানে এনেকৈ বইল কৰি প্ৰথমতে বইল কৰি লওঁ আৰু তেতিয়া সোনকালে হয় তাৰপিছত অথনি সেয়া ভাজি বনোৱা কেৰাহীখনতে এইখন অকণমান তেল দিছোঁ যিহেতু টেঙা বনাম ইয়াত পিঁয়াজ এনেকুৱা জলকীয়া এইবিলাক দিয়া একো দৰকাৰেই নাই অকণমান পাঁচফোৰণ দিছোঁ আৰু এতিয়া বিশেষ একো কৰিবলগীয়া নাই আৰু বইল কৰি ৰখা কচুখিনি ইয়াতে দি দিম অকণমান হালধি দি দিছোঁ ইয়াত মই এতিয়া অকণমান ডাঠ হ'বৰ কাৰণে আলু এটা বইল কৰি ৰাখিছিলোঁ আলুটো এতিয়া ইয়াতে দি দিম এইখিনি অকণমান লৰাই লৈছোঁ আলু এটা দি দিলে তাৰমানে আঞ্জাখন অকণমান মিঠাও হয় আৰু ডাঠো হয় দুজন মানুহৰ কাৰণে বনাইছোঁ আপোনালোকে সৰহ মানুহৰ কাৰণে বনালে সৰহকৈ আলু দিব পাৰে মই এতিয়া অকণমানি এটা আলুৱে দিছোঁ মই বহুত বেছি ডাঠো নকৰোঁ আমি মানে অলপ পনীয়াকৈ খাওঁ এনেকৈ জোলবিলাক আৰু টেঙা আঞ্জা মানে বেছি ডাঠ হ'লেও বেয়া আৰু একেবাৰে পনীয়া হ'লেও বেয়া বাৰু পিছত ইয়াৰে সেয়া মাছ ফ্ৰাই কৰি থৈছিলোঁৱেই নহয় উতল আহিবলৈ লৈছে ইয়াতে মাছ দি দিছোঁ এইখিনি উতল আহিলে হৈ যাব আৰু তাৰপিছত এইফালে ভাবিছোঁ অকণমান চাটনিও বনাই লওঁ গাজৰ বিলাহী এনেকৈ গাজৰ এয়া কাটি থাকিবলৈ মানে মোৰ সময় নাই পিহনতে পিহি দিছোঁ আৰু এয়া মাছৰ আঞ্জাখন হৈ গ'ল উতলি ডাঠ হৈ গ'ল আৰু এতিয়া একদম ৰেডি হৈ গ'ল মাছৰ আঞ্জা আৰু এয়া এতিয়া ধুনীয়াকৈ চাটনিখিনিত আদা অকণমান পিঁয়াজ অকণমান বিলাহী এটা জলকীয়া আৰু ধনিয়া কাটি লৈছোঁ চাটনিকণ হৈ গ'ল আৰু ভাতো ৰেডি হৈ গ'ল আপোনালোকক দেখাই আছোঁ ৰ'ব
এয়া ভাত পানী খাই বৈ আজৰি হ'লোঁ তাৰপিছত কলিজা বোলো গা পা ধুৱাই লওঁ এয়া গা ধুৱাই দিলোঁ তাৰপিছত তাই দেখিছেনে একেবাৰে টোপনি আহি গৈছে মোৰ কোচতে শুবলৈ মানে বিচাৰিছে শুব আৰু এতিয়া অকণমান চকু মিলিও আছে কিন্তু তাই খুব টোপনি ধৰিছে সেইকাৰণে তেনেকৈ আছে গাটো ধুৱাই দিলে মানে তাই টোপনি আহিয়ে যায় ধুনীয়াকৈ ৰ'দটো দিয়া দেখি গাটো ধুৱাই দিলোঁ তাৰপিছত মোৰ এয়া ৰুমৰ অৱস্থা নাই একেবাৰে কিবা হৈ আছে তাইক মই বাহিৰৰ বিচনাখনত শুৱাই দিলোঁ আৰু এইফালে ৰুমটো পটাপট চিজিল কৰি লৈছোঁ তাই উঠিলে আকৌ সেয়া চিজিল কৰিবলৈ থাকিয়ে যায় নহয় এতিয়া অকণমান আজৰি হৈছোঁ আৰু তাইকো শুৱাই ল'লোঁ যেতিয়া তাৰপিছত এয়া বাহিৰত বাচন ধুই মেলি থৈছিলোঁ তাৰপিছত এয়া 2 ঘণ্টামান শুলে তাৰপৰা তাই উঠিলে এতিয়া উঠাৰ পিছত তাইক অকণমান বাহিৰলৈ লৈ আহিলেহে তাই ভাল পায় গোলাপ পাহ দেখিছেনে আজি দুপাহ ফুলি আছে এয়া বাহিৰৰ পৰা আনিলোগৈ আকৌ তাই বাহিৰৰ দৰ্জাখনলৈকে চাই আছে তাৰপিছত তাইক সেয়া অকণমান খেলিবলৈ দিছোঁ বিচনাতে খেলনা দি আৰু এফালে মই তাইৰ কাৰণে সেই জলপান বনাই লওঁ বুলি ভাবিছোঁ আপোনালোককো দেখুৱাই দিছোঁ মই এক টাইম তাইক চেৰেলেক্সটো দিওঁ 6 মান্থ পূৰ হোৱাৰ পিছত মানে চেৰেলেক্সটো দিব পাৰে বুলি কয় আৰু ইয়াতে এখন মানে কিমান পৰিমাণৰ দিব লাগে চব থাকেই ইয়াতে হেৰি চামুচ এখন থাকে মই চামুচখনেৰে এচামুচেই দিওঁ তাই বেছি খাবও নোৱাৰে নহয় এতিয়া 6 মান্থ কমপ্লিট হৈছেহে তাৰপিছত এই চামুচখনেৰে এচামুচ দি দিওঁ আৰু ইয়াত একো দিব নালাগে চব দিয়াই থাকে অকণমান গৰম পানী দিব লাগে আৰু পানীখিনি দি একদম পূৰা ফেটি দিব লাগে তাৰপিছত একদম মিহিকৈ ডাঠ হৈ আহিব এতিয়া তাইক খুৱাই বৈ আজৰি কৰিলোঁ এতিয়া আকৌ তাইক অকণমান বাহিৰলৈ লৈ আহিছোঁ বাহিৰলৈ অকণমান উলিয়াই থাকিলে তাই ভাল পায় মনটো ভাল লাগি থাকে আৰু অকণমান এই ল'ৰা ছোৱালীবোৰ থাকে যে বাহিৰত তাকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ এতিয়া তাইক অকণমান মই বাহিৰলৈ লৈ যাওঁ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ আহিছোঁ বাই